নমস্কাৰ। আজি মই ৩২,০০০ পোষ্টৰ লক্ষ্য ৰাখি আজি মই জেনেৰেল নলেজ লৈ আহিছোঁ আৰু এই জেনেৰেল নলেজবোৰ আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট হ'ব আৰু এই জেনেৰেল নলেজখন যদি আপোনালোকে ভালদৰে পঢ়ে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। তেতিয়াহ'লে ব'লক আজি পাৰ্ট 2ৰ কুৱেশ্যন এনচাৰবোৰ ডিছকাশ্যন কৰোঁ। নমস্কাৰ। আজি প্ৰথম প্ৰশ্ন, প্ৰথম অসমীয়াৰ গদ্য সাহিত্যৰ জনক কোন? এ নম্বৰ আছে শ্ৰীমন্ত শংকৰদেৱ, বি নম্বৰ আছে ৰজনীকান্ত বৰদলৈ, চি নম্বৰ আছে ভট্টদেৱ, ডি নম্বৰ আছে নবীন চন্দ্ৰ বৰদলৈ। যদি শুদ্ধ উত্তৰটো জানে কমেণ্ট কৰি জনাওক। নিশ্চয় জনাসকলৰ কাৰণে ধন্যবাদ। আজি শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ ভট্টদেৱ। আজি দ্বিতীয় প্ৰশ্ন, অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন? এ নম্বৰত আছে ভট্টদেৱ, বি নম্বৰত আছে হেম বৰুৱা, চি নম্বৰত আছে ৰজনীকান্ত বৰদলৈ, ডি নম্বৰত আছে লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰত থকা লক্ষ্মীনাথ বেজবৰুৱা। এতিয়া বলক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আজি তৃতীয় প্ৰশ্ন, মহাভাৰতখন কোনে অসমীয়াত অনুবাদ কৰিছিল? এ নম্বৰত আছে ৰাম সৰস্বতী, বি নম্বৰত আছে শ্ৰীমন্ত মাধৱদেৱ, চি নম্বৰত আছে মাধৱ কন্দলী, ডি নম্বৰত আছে নীলমণি ফুকন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰত থকা ৰাম সৰস্বতী। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আজি 4 নম্বৰ কুৱেশ্যনটো হৈছে, ৰামায়ণ কোনে অসমীয়াত অনুবাদ কৰিছিল? এ নম্বৰত আছে শ্ৰীমন্ত শংকৰদেৱ, বি নম্বৰত আছে মাধৱ কন্দলী, চি নম্বৰত আছে শ্ৰীমন্ত মাধৱদেৱ, ডি নম্বৰত আছে ৰাম সৰস্বতী। যদি শুদ্ধ উত্তৰটো জানে কমেণ্ট কৰি জনাওক। জনাসকলৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰত থকা মাধৱ কন্দলী। এতিয়া ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আজি 5 নম্বৰ প্ৰশ্ন, উত্তৰাখণ্ডৰ ৰামায়ণৰ অসমীয়া অনুবাদক কোন? এ নম্বৰত আছে শ্ৰীমন্ত শংকৰদেৱ, বি নম্বৰত আছে শ্ৰীমন্ত মাধৱদেৱ, চি নম্বৰত আছে ৰঞ্জু হাজৰিকা, ডি নম্বৰত আছে ৰাম সৰস্বতী। যদি শুদ্ধ উত্তৰটো জানে প্লিজ কমেণ্ট কৰি জনাওক আৰু এটা লাইক কৰি দিয়ক। এ নম্বৰত থকা শ্ৰীমন্ত শংকৰদেৱ হৈছে শুদ্ধ উত্তৰ। ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আজি 6 নম্বৰ প্ৰশ্ন, মোগলৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ ৰাজ্যৰ কোন ৰজা আছিল? এ নম্বৰত আছে গদাধৰ সিংহ, বি নম্বৰ আছে প্ৰতাপ সিংহ, চি নম্বৰত আছে শিৱসিংহ, ডি নম্বৰত আছে ৰাজেশ্বৰ সিংহ। আৰু শুদ্ধ উত্তৰটো যদি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু গোটেইকেইটা কুৱেশ্যনৰ ভিতৰত কিমানটা শুদ্ধ কৰিব পাৰিলে তাকো কমেণ্ট কৰি জনাব। আৰু শুদ্ধ উত্তৰটো হৈছে বি নম্বৰত আছে প্ৰতাপ সিংহ। ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আজি 7 নম্বৰ কুৱেশ্যন, বাঘ হাজৰিকা কোন আছিল? এ নম্বৰত আছে ইছলাম ছিদ্দিক, বি নম্বৰত আছে মল্লদেৱ, চি নম্বৰত আছে চিহাবুদ্দিন, ডি নম্বৰত আছে শুক্লধ্বজ। আৰু শুদ্ধ উত্তৰটো জানে যদি কমেণ্ট কৰি জনাওক, এটা লাইক মাৰি দিয়ক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰত থকাটো ইছলাম ছিদ্দিক। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আজি 8 নম্বৰ কুৱেশ্যন, অগ্নিগড় কোনে সাজিছিল? এ নম্বৰত আছে নীলধ্বজ, বি নম্বৰত আছে নৰনাৰায়ণ, চি নম্বৰত আছে বান ৰজাই, আৰু ডি নম্বৰত আছে গদাধৰ সিংহ। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ঠিক আছে, যোনসকলে জানিলে বহুত বহুত ধন্যবাদ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰত থকা বান ৰজাই। অগ্নিগড় বান ৰজাই সাজিছিল। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আজি 9 নম্বৰ কুৱেশ্যন, কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল? এ নম্বৰত আছে 8ম শতিকা, বি নম্বৰত আছে 9ম শতিকা, চি নম্বৰত আছে 10ম শতিকাত, আৰু ডি নম্বৰত আছে 11শ শতিকাত। যদি শুদ্ধ উত্তৰটো জানে কমেণ্ট কৰি জনাওক আৰু এটা লাইক মাৰি থৈ যাওক।
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈ আছে চি নম্বৰত থকা দশম শতিকাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল। যোনসকলে জানিলে বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আজি 10 নম্বৰ কুৱেশ্যন, পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এ নম্বৰত আছে বৰ্মপাল, বি নম্বৰত আছে বীৰপাল, চি নম্বৰত আছে ৰতনপাল আৰু ডি নম্বৰত আছে হাৰিয়া মণ্ডল। আৰু শুদ্ধ উত্তৰটো জানে যদি প্লিজ লাইক কৰি থৈ যাওক আৰু লাইক কৰি কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰত থকাটো ব্ৰহ্মপাল। ব'লক এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আজি 11 নম্বৰ প্ৰশ্ন, বিশাখা দত্তৰ ৰচিত নাটকখন কি? এ নম্বৰত আছে ৰঘুবংশ, বি নম্বৰত আছে কুমাৰ হৰণ, চি নম্বৰত আছে মুক্তাৰ ৰাক্ষস আৰু ডি নম্বৰত আছে মেঘদূত। আৰু যদি শুদ্ধ উত্তৰটো জানে কমেণ্ট কৰি জনাওক। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰত থকা মুক্তাৰ ৰাক্ষস। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আজি 12 নম্বৰ কুৱেশ্যন, হিন্দু সভ্যতাৰ স্তা আছিল আৰ্যসকল, বি নম্বৰত আছে চুমেৰিয়াসকল, চি নম্বৰত আছে অষ্ট্ৰেলিয়ানসকল, ডি নম্বৰত আছে দ্ৰাবিড়িয়ানসকল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্যসকল। ব'লক তেতিয়াহ'লে নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আজি 13 নম্বৰ কুৱেশ্যন, বৈদ্যৰ গড় কোনে নিৰ্মাণ কৰিছিল? এ নম্বৰত আছে হল্লভদেৱ, বি নম্বৰত আছে নিতংগদেৱ, চি নম্বৰত আছে বৈদ্যদেৱ, তাৰপিছত ডি নম্বৰত আছে পৃথু। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৈদ্যদেৱ, চি নম্বৰত থকাটো বৈদ্যদেৱ। নেক্সট কুৱেশ্যন, ৰাজ তৰংগিনীৰ ৰচক কোন? এ নম্বৰ কৌটিল্য, বি নম্বৰ বাণভদ্ৰ, চি নম্বৰ চৰক, ডি নম্বৰ কলহন। যদি শুদ্ধ উত্তৰটো জানে কমেণ্ট কৰি জনাওক। ঠিক আছে, শুদ্ধ উত্তৰটো কৈ দিছোঁ, ডি নম্বৰটো কলহন। তেতিয়াহ'লে নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? এ নম্বৰত আছে শকুন্তলা, বি নম্বৰত আছে ভানুমতী, চি নম্বৰত আছে ৰামনৱমী আৰু ডি নম্বৰত আছে মিৰি জীয়ৰী। যদি শুদ্ধ উত্তৰটো জানে কমেণ্ট কৰি জনাওক, পাৰিলে এটা লাইক মাৰি দিয়ক আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিয়ক। ঠিক আছে, শুদ্ধ উত্তৰটো হৈছে চি নম্বৰত থকাটো ৰামনৱমী। তেতিয়াহ'লে নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, আহোমৰ শেষ ৰাজধানী ক'ত আছিল? এ নম্বৰত আছে শিৱসাগৰ, বি নম্বৰত আছে যোৰহাট, চি নম্বৰত আছে ডিব্ৰুগড় আৰু ডি নম্বৰত আছে গুৱাহাটী। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। যোনসকলে জানিলে বহুত বহুত ধন্যবাদ। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰত থকাটো যোৰহাট। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, চাউফা শব্দৰ অৰ্থ কি? এ নম্বৰত আছে স্বৰ্গদেউ, বি নম্বৰত আছে বৰ বৰুৱা, চি নম্বৰত আছে বুঢ়াগোহাঁই আৰু ডি নম্বৰত আছে ওপৰ এটাও নহয়। যোনসকলে জানে কমেণ্ট কৰি জনাওক। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো আছে এ নম্বৰ স্বৰ্গদেউ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰত থকাটো স্বৰ্গদেউ। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এ নম্বৰত দিছে চিত্ৰলেখা, বি নম্বৰত মূলা গাভৰু, চি নম্বৰত উষা আৰু ডি নম্বৰত জয়মতী কুঁৱৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰত থকা জয়মতী কুঁৱৰী। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? এ নম্বৰত আছে মানস ৰাষ্ট্ৰীয় উদ্যান, বি নম্বৰত দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, চি নম্বৰত নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ডি নম্বৰ ওপৰ এটাও নহয়। যোনসকলে জানে কমেণ্ট কৰি জনাওক আৰু এটা লাইক মাৰি দিয়ক, পাৰিলে অলপ শ্বেয়াৰ কৰি দিয়ক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাক
অসমত নতুনকৈ প্ৰতিষ্ঠা কৰা ব্যক্তিগৰাকী কোন? এ নম্বৰত আছে নাথান ব্ৰাউন, বি নম্বৰত আছে ডক্টৰ বাণীকান্ত কাকতি, চি নম্বৰত আছে ছাৰ জৰ্জ কেম্পবেল আৰু ডি নম্বৰত আছে উইলিয়াম ৰবিনছন। আৰু শুদ্ধ উত্তৰটো জানে যদি কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰত থকা ছাৰ জৰ্জ কেম্পবেল। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, মাইবং চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? এ নম্বৰত দিছে দিচাং, বি নম্বৰত আছে দিখৌ, চি নম্বৰত আছে মাহুৰ আৰু ডি নম্বৰত আছে বুঢ়ীদিহিং। যদি শুদ্ধ উত্তৰটো জানে কমেণ্ট কৰি জনাওক। পাৰিলে অলপ শ্বেয়াৰ কৰি দিয়ক। যোনসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰত থকা মাহুৰ। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, কিমান চনত জোনাকী আলোচনীখন প্ৰকাশ পাইছিল? এ নম্বৰত আছে 1887 চনত, বি নম্বৰত আছে 1889 চনত আৰু চি নম্বৰত আছে 1882 চনত আৰু ডি নম্বৰত আছে 1896 চনত। যোনসকলে জানে কমেণ্ট কৰি জনাওক আৰু অলপ শ্বেয়াৰ কৰি দিয়ক। তেতিয়াহ'লে ব'লক শুদ্ধ উত্তৰটো আমি বিচাৰ কৰি লওঁ। বি নম্বৰত থকা 1889 চনত জোনাকী আলোচনীখন প্ৰকাশ পাইছিল। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, ইটাখুলিৰ ৰণ কিমান চনত সংঘটিত হৈছিল? এ নম্বৰ দিছে 1523 চনত, বি নম্বৰ দিছে 1682 চনত আৰু চি নম্বৰ দিছে 1668 চনত আৰু ডি নম্বৰ দিছে 1669 চনত। যোনসকলে জানে কমেণ্ট কৰি জনাওক। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰত থকাটো 1682 চনত। 1682 চনত ইটাখুলিৰ ৰণ হৈছিল। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? এ নম্বৰত আছে তৰুণ গগৈ, বি নম্বৰত আছে প্ৰফুল্ল মহন্ত, চি নম্বৰত আছে ভূমিধৰ বৰ্মন আৰু ডি নম্বৰত আছে হিতেশ্বৰ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো যদি জানে কমেণ্ট কৰি জনাওক। আৰু নতুনসকল যোনসকল আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক এটা কৰি দিয়ক। তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো আমি বিচাৰ কৰোঁ। ডি নম্বৰত থকাটো হিতেশ্বৰ শইকীয়াই হৈছে ইয়াৰ শুদ্ধ উত্তৰ। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? এ নম্বৰত আছে 1571 চনত, বি নম্বৰত আছে 1670 চনত আৰু চি নম্বৰত আছে 1671 চনত আৰু ডি নম্বৰত আছে 1672 চনত। যোনসকলে জানে শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰত থকাটো 1671 চনত। 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যন, নামঘোষাৰ ৰচক কোন? এ নম্বৰত আছে শংকৰদেৱ, বি নম্বৰত আছে হৰিদেৱ, চি নম্বৰত আছে ভট্টদেৱ আৰু ডি নম্বৰত আছে মাধৱদেৱ। যোনসকলে শুদ্ধ উত্তৰটো জানে কমেণ্ট কৰি জনাওক আৰু এটা লাইক মাৰি দিয়ক। তেতিয়াহ'লে আপোনালোকৰ লাইকৰ কাৰণে মই ভিডিঅ' বনাই বহুত উৎসাহ পাওঁ। তেতিয়াহ'লে ব'লক ইয়াৰ শুদ্ধ উত্তৰটো বিচাৰ কৰোঁ। ডি নম্বৰত থকা মাধৱদেৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আজি শেষৰটো কুৱেশ্যন, হৰ্ষ চৰিত্ৰৰ লেখক কোন? এ নম্বৰত দিছে বাণভদ্ৰ, বি নম্বৰত আছে কৌটিল্য, চি নম্বৰত আছে কালিদাস আৰু ডি নম্বৰত দিছে হৰ্ষবৰ্ধন। ইয়াৰ শুদ্ধ উত্তৰটো যদি জানে কমেণ্ট কৰি জনাওক। আটাইতকৈ শেষৰ কুৱেশ্যনটো। ঠিক আছে, শুদ্ধ উত্তৰটো মই কৈ দিছোঁ। এ নম্বৰত থকা বাণভদ্ৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আৰু আজি পাৰ্ট 2 আছিলে আৰু পাৰ্ট 3ৰ কাৰণে অপেক্ষা কৰক। আজিলৈ এৰিলোঁ, বাই বাই।